কাৰা আৰু কাৰ্যতীয়া সংবাদমেল ভিলেজ কাউন্সিল ভিলেজ কোৰ্ট গঠনৰ পক্ষত গাঁৱে ভূঞে জাগ্ৰত কৰা সংগ্ৰামত অপপ্ৰচাৰ সহ্য নকৰে যৌথ সংগঠনে বিতৰ্কিত অসম মেঘালয়ত লিমা বিবাদক লৈ কাৰ্বি ছাত্ৰ সন্থাৰ সংবাদমেল দুই ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ মাজত হোৱা গিভ এণ্ড টেক পলিচিক তীব্ৰ প্ৰতিবাদ কুলিগাঁও চাপিত ফৰেষ্ট কাৰ্যালয়ত নাকৰ আগৰ পৰা মূল্যৱান কাঠ চুৰি বনাঞ্চলত বনকৰ্মী নথকাৰ সুযোগ লৈ কাঠ চুৰি কাণ্ড সংঘটিত কৰাৰ অভিযোগ নমস্কাৰ ষ্টুডিঅ'ত মই পৰকজ্যোতি শৰ্মা এতিয়া পাইছোঁ অসমীয়া প্ৰাইম টাইমৰ বিতং বাতৰিলৈ সাংস্কৃতিক ক্ষেত্ৰত টাৰ্ণাংছৰ পিপলছত কাৰ আৰু ক্ৰাই অনুষ্ঠিত কৰে একচুটীয়া সংবাদমেল কাৰ্বি আংলঙৰ ভিন্ন প্ৰান্তৰ ভিন্ন গাঁৱত সংগঠন দুটিয়ে কাৰ্বি পৰম্পৰাগত গাঁও পৰিষদ তথা ভিলেজ কাউন্সিল আৰু গাঁও আদালত তথা ভিলেজ কোৰ্ট গঠনৰ পাৰ্বত্য জনগোষ্ঠীৰ কাৰ্বিসকলৰ অভূতপূৰ্ব সঁহাৰিৰ বাবে জনজাগৰণ সৃষ্টি কৰি আছে এনে সময়তে কেতবোৰ অপপ্ৰচাৰ সন্মুখীন হোৱাত সংগঠন দুটিয়ে এই সন্দৰ্ভত নিজৰ স্থিতি স্পষ্ট কৰিছে সংবাদমেলৰ জৰিয়তে কাৰা আৰু কাৰ নেতৃত্বৰ স্পষ্ট মতামত যে তেওঁলোক কোনো ৰাজনৈতিক দল নহয় কোনো নিৰ্দিষ্ট ৰাজনৈতিক দলৰ বিৰোধীও নহয় কাৰ্বি জাতিৰ পৰম্পৰাগত ভিলেজ কাউন্সিল বা ভিলেজ কোৰ্ট গঠনৰ সংগ্ৰামত তেওঁলোকক সহায় সমৰ্থন আগবঢ়োৱা দল সংগঠন বা ব্যক্তিক তেওঁলোকৰ ফালৰ পৰাও সহায় সমৰ্থন আগবঢ়াব বুলি কয় যৌথ সংগঠনৰ নেতৃত্বই আৰু কাৰ্বি ৰাইজৰ মাজত এনে সংগ্ৰামকে তেওঁলোকে চলাই গৈ আছে আৰু ভৱিষ্যতেও চলাই যাব লক্ষ্য পূৰণ নোহোৱালৈকে সেয়ে এই ক্ষেত্ৰত যিকোনো ব্যক্তি বা সংগঠনক অপপ্ৰচাৰ নকৰিবলৈ আহ্বান কৰে যৌথ সংগঠনৰ নেতৃত্বই নিউজ টেক্স ৰিপৰ্ট কাট নিউজ 6 বছৰ হৈছে আমি যিটো আন্দোলন কৰা যিটো আমি প্ৰাপ্য এইটো প্ৰাপ্যটো আমি বিচাৰি আহিছোঁ ডিমাণ্ড কৰি আহিছোঁ আজি আমি কাৰ্বি আংলং গাঁওবুঢ়া সন্থা আৰু কাৰ্বি গাঁওবুঢ়া সন্থা দুয়ো মিলি আমি আজি এই সংবাদ মেলাজন কৰিছোঁ আৰু তাৰ মাজতে আহিবলৈ দিনবিলাকত আমাৰ যি দুটা সংগঠনে ঐক্যমতভাৱে কাম কৰি যাম আৰু আমাৰ মাজত কোনো ভেদ নাই আৰু আহিবলগীয়া দিনো নাথাকিব আজি আমি দুয়োটা সংগঠনে যিটো ট্ৰেডিশ্যনেল ভিলেজ কাউন্সিল যিটো আমি ডিমাণ্ড কৰি আছোঁ এই ডিমাণ্ড মৰ্মে ষ্টেট তথা কাউন্সিল অট'নমাছ কাউন্সিলে যিখিনি আমাৰ ডিমাণ্ড সহায় সহযোগ আগবঢ়াইছে আৰু সেইমতে প্ৰায় নিশ্চিতভাৱে হৈছে যে ট্ৰেডিশ্যনেল ভিলেজ কাউন্সিলটো হ'ব আৰু তাৰ মাজতে কিছুমান দল সংগঠন বা ব্যক্তিসকলে ব্যক্তিভাৱে যে আমাৰ যিটো সংগঠনক দুৰ্বল কৰিবৰ কাৰণে বিভিন্ন গাঁৱতে বেলেগ বেলেগ ধৰণৰ মত দাঙি ধৰিছে বা অপপ্ৰচাৰ চলাইছে কিন্তু আমি এই দুটা দলে বা দুটা সংগঠনে কাৰ্বি আংলঙৰ কাৰ্বি ৰাইজৰ সুবিধাৰ কাৰণে বা সুৰক্ষাৰ কাৰণে আমি ডেভেলপমেণ্ট কাৰণে যি আমি দুইটা সংগঠনে প্ৰায় 6 বছৰ আন্দোলন কৰি আহিছে আৰু তাৰ মাজত কোনোবা যদি আমাৰ দলৰ দুৰ্বল কৰিব বিচাৰে বা আমাৰ ওপৰত কোনোবা যদি মিছ প্ৰপাগাণ্ডা কৰে তাৰ ওপৰত আমিও তেওঁলোকক আমি হাতত ল'বলগীয়া হ'ব বা যদি আমাৰ দলক আমি যিটো সংগঠন যে আমি প্ৰতিবাদ আন্দোলন কৰিছোঁ তাৰ যদি আমাক সহায় কৰে তেতিয়াহ'লে আমি সেই দলক বা ব্যক্তিকো আমি সহায় কৰিম আৰু ভৱিষ্যতেও তেওঁলোকৰ হাতত আমি থাকিম আৰু আমি কাৰো দলৰ নহয় আমি দুটা সংগঠনে আমি নিৰ্দলীয় হিচাপে আছোঁ আৰু আমি নন পলিটিকেল অৰ্গেনাইজেশ্যন আছোঁ আমি ছ'চিয়েল মাধ্যমেৰে আমি সেইটো কাম কৰি যাম আৰু আহিবলগীয়া দিনবিলাকৰ আমি এইটো পথেৰে যাম পথেৰে আমি কোনো পলিটিকেলত মাজত নাযায় আৰু আমি সংগঠন হিচাপে আমি সমৰ্থন নাই ব্যক্তিগত বিবেক কথা কিন্তু সংগঠন হিচাপে আমি কাৰো দলকটো আমি সম্পূৰ্ণভাৱে আমি জড়িত নাথাকিম আমি নিউট্ৰেল হিচাপে থাকিম এতিয়া আপোনালোকৰ দুয়োটা দলৰ ডিমাণ্ডসমূহ কি থাকিব এতিয়া আমাৰ ডিমাণ্ড একটাই আমাৰ ট্ৰেডিশ্যনেল ভিলেজ কাউন্সিল ট্ৰেডিশ্যনেল ভিলেজ ডেভেলপমেণ্ট কাউন্সিল যিটো নেকি এজ পাৰ 62 পেৰাগ্ৰাফ 2 সাব পেৰাগ্ৰাফ ই এফত লিখা আছে
অসম মেঘালয় সীমা বিবাদক কেন্দ্ৰ কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কোৱা গিভ এণ্ড টেক তথা দিয়া নিয়া নীতিৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ কৰিছে কাৰ্বি ছাত্ৰ সন্থাৰ ইংলেণ্ড গোটৰ হামৰেন জিলা সমিতিয়ে অসম মেঘালয় সীমা বিবাদক কেন্দ্ৰ কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কোৱা গিভ এণ্ড টেক তথা দিয়া নিয়া নীতিৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ কৰিছে কাৰ্বি ছাত্ৰ সন্থা ইংলেণ্ড গোটৰ হামৰেন জিলা সমিতিয়ে খেৰণীত অৱস্থিত কৃষি বিভাগৰ পৰিদৰ্শন বাংলোত মংগলবাৰে আয়োজিত এক সংবাদমেলত তথাকথিত দিয়া নিয়া নীতিৰ সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কাৰ্বি ছাত্ৰ সন্থাৰ পশ্চিম কাৰ্বি আংলং জিলা আঞ্চলিক সমিতিৰ নেতৃত্ববৃন্দ ক্ৰমে বাবুল তকবি আৰু প্ৰবীণ টিমুঙে এইদৰে সংবাদমেলত সদৰি কৰে যিখিনি আমাৰ অধিকাৰ কিছুমান দুই এটা বস্তু আমি এই মিডিয়াৰ জৰিয়তে আমি সমূহ অসমবাসী ৰাইজ তথা আমাৰ এই আসাম ষ্টেট মিনিষ্টাৰ তথা আমাৰ মেঘালয় ষ্টেট মিনিষ্টাৰ আৰু লগতে আমাৰ কাৰ্বি আংলঙৰ মুখ্য অধ্যক্ষ আমাৰ CM ছাৰ তুলৰাম মহন্ত ছাৰ ডাঙৰীয়ালৈ আমাৰ এই মেছেজটো আমি দিব বিচাৰিছোঁ পোনপ্ৰথমে মই ক'ব বিচাৰিছোঁ আজি আমাৰ এই মিডিয়াৰ জৰিয়তে আমাৰ যিটো কাৰ্বি আংলঙৰ যিটো বৰ্তমান আমাৰ বিগত কেইদিনমান পাৰ হৈ যোৱা দিনকেইটা আমাৰ মেঘালয় ষ্টেট মিনিষ্টাৰ আৰু আমাৰ আসাম ষ্টেট মিনিষ্টাৰ তেখেতসকলৰ মাজত যি আলোচনা এটা হৈছে গিভ এণ্ড টেক পলিচি সেই গিভ এণ্ড টেক পলিচিক লৈ পেলাই এতিয়া বিৰল আমাৰ ইয়াত হুলস্থুলৰ পৰিৱেশ এটা সৃষ্টি হৈছে কাৰণ আমি হিষ্টৰিকেল আমি চাবলৈ গ'লেও আমাৰ ইয়াত কিছুমান যিখিনি আমাৰ প্ৰাপ্য যিখিনি আমাৰ অধিকাৰ সেই যিটো আমাৰ জন্মভূমি যিখিনি আমাৰ মাতৃ জন্মভূমি সেই ভূমিটো আমি কেতিয়াও আমাৰ এই গিভ এণ্ড টেক পলিচি আমি মানি ল'ব নোৱাৰোঁ কাৰণ আমি মানি ল'ব নোৱাৰাৰ একমাত্ৰ কাৰণটো হৈছে আমাৰ তাত 1951 যিহেতু আমাৰ কাৰ্বি আংলং অটোনমাছ ষ্টেট যিটো আমাৰ ডিষ্ট্ৰিক্ট হিচাপে আমাক চিহ্নিত কৰিছে এই 1951 ইয়াৰৰ পৰা আমাৰ ইয়াত কিছুমান আমাৰ আসাম ষ্টেট গভৰ্ণমেণ্টৰ পৰা কিছুমান আমাৰ ইয়াত নিয়ম কিছুমান বান্ধি দিয়া হৈছে সেই নিয়ম অনুসৰি আমাৰ ইয়াত হিষ্টৰিকেল চাবলৈ গ'লেও আমাৰ যিখিনি ব্লক 1 এণ্ড ব্লক 2 যিখিনি আমাৰ সীমা সেই সীমাৱৰ্তিত অঞ্চল এই আমাৰ কাৰ্বি আংলঙৰ ভূমি হয় আমি কোনো কাৰণত এই ভূমিখিনি আমি মেঘালয়ক আমি গতাই দিব নোৱাৰোঁ সেইকাৰণে আমি গোটেই আমাৰ কাৰ্বি ছাত্ৰ সন্থা আমি এই বিষয়টো লৈ পেলাই গিভ এণ্ড টেক পলিচিটো আমি অপ'জ কৰিছোঁ আৰু লগতে অনাগত দিনত আমি আমাৰ গোটেই সমূহ আমাৰ কাৰ্বি আংলংবাসী ৰাইজ আমি গোটেই মিলিত হৈ এই যিটো আমাৰ গিভ এণ্ড টেক পলিচি এই বিষয়টো লৈ পেলাই আমি অনাগত দিনত প্ৰয়োজন অনুসাৰে আমি প্ৰটেষ্ট কৰি যাম বা প্ৰতিবাদ কৰি যাম বুলি এই মিডিয়াৰ জৰিয়তে মই জনাইছোঁ আৰু ইয়াৰ লগতে আৰু এটা কথা মই স্পষ্ট কৰিব বিচাৰিছোঁ আমাৰ ইয়াত মেঘালয় অটোনমাছ ষ্টেট পাইছিলে আমাৰ 1971 মেঘালয় ষ্টেট পোৱাৰ পাছত 1972 আকৌ পুনৰ এখেতসকলক এটা ছেপাৰেট ষ্টেট হিচাপে চিহ্নিত কৰা হৈছে মেঘালয় ষ্টেটক সেই সময়ত যিটো এখেতসকলক চিহ্নিত কৰাৰ পাছত 1985 ইয়াৰ্ছত আমাৰ ইয়াত যিটো নেকি আসাম ৰিঅৰ্গেনাইজেশ্যন এক্ট সেইমতে আমাৰ ইয়াত কিছুমান নিয়ম আমাৰ ইয়াত বান্ধি দিয়া হৈছে যেনেকৈ আমাৰ ইয়াত ফৰ্মাৰ চিফ জাষ্টিছ অফ ইণ্ডিয়া সেই বুলি এটা কমিটি এটা সেই সময়ত গঠন কৰা হৈছিলে আৰু সেই কমিটিৰ মুখ্য অধ্যক্ষ আছিল আমাৰ YB চন্দ্ৰচূড় বুলি এজন সেই কমিটিৰ মেইন অধ্যক্ষ আছিল আৰু সেই সময়ত এটা কথা তাত স্পষ্টভাৱে তাত ওলোৱা স্পষ্টভাৱে মানে কিছুমান বস্তু তাত প্ৰকাশ কৰিছে যে ব্লক 1 এণ্ড ব্লক 2 সেইখিনি এৰিয়া এনেও আমাৰ ডিছপুটেড এৰিয়া বুলি কয় কিন্তু সেই এৰিয়াত বিগত অনাগত দিনতো যাতে কোনো ধৰণৰ হাইকাজিয়া হুলস্থুল নহওক বুলি সেই সময়ত এটা তাত নিয়ম এটা বান্ধি দিয়া হৈছিলে যে সেই নিয়মটো হ'ল আমাৰ কাৰ্বিৰ যি সাংস্কৃতিক ভাষা সংস্কৃতি আৰু আমাৰ অসমৰ যি ভাষা সংস্কৃতি সেই ভাষা সংস্কৃতিক লৈ পেলাই লেংগুৱেষ্টিক মেজৰিটি বুলি তাত এটা সেই সময়ত এটা হেৰি কৰিছিলে এখেতসকল মানে এটা নিয়ম বান্ধি দিয়া হৈছিলে সেই মেজৰিটি অনুসৰি আমাৰ কাৰ্বি আংলঙৰ কাৰ্বিসকলৰ মেজৰিটি হিচাপে তাত চিহ্নিত হৈছে সেই তেতিয়াৰ পৰাই আমাৰ ইয়াত কাৰ্বি আংলঙৰ ব্লক 1 এণ্ড ব্লক 2 সেই সীমাখিনি সেই সীমাৱৰ্তিত অঞ্চল আমাৰ কাৰ্বি আংলঙৰ ভূমি বুলি চিহ্নিত কৰা হৈছে এই লৈ পেলাই আজিৰ দিনত আমি চাবলৈ গ'লোঁ এই হিষ্টৰিকেল আজিৰ দিনতো আমি এই কিতাপ খুলি চালে কিছুমান হিষ্টৰিকেল এক্ট কিছুমান খুলি চালে আমি এতিয়াও সেই বস্তুটো আমি দেখা পাই আছোঁ সেই গতিকে বাৰম্বাৰ আমি কাৰ্বি আংলঙৰ আমাৰ চিফ CM ছাৰ তুলৰাম মহন্ত ছাৰ ডাঙৰীয়া আৰু লগতে আমাৰ বোথ ছাইড আমাৰ ষ্টেট মিনিষ্টাৰ আমাৰ হিমন্ত বিশ্ব শৰ্মা ছাৰ ডাঙৰীয়া আৰু লগতে আমাৰ মেঘালয় ষ্টেট
মিনিষ্টাৰ আমাৰ কমৰেড শৰ্মা আপোনালোকক আমি বাৰম্বাৰ আমি অনুৰোধ কৰিছোঁ ৰিকুৱেষ্ট কৰিছোঁ ব্লক এণ্ড ব্লকটো পুলিচি আমাৰ কাৰ্বি আংলঙৰ কাৰণে যদি কিবা এটা ক্ষতিৰ দিশ যদি ইয়াত আগুৱাব ধৰিছে আমি এইটো কোনো পৰ্যায়ে আমি মানিব নিবিচাৰোঁ বা মানিব নোৱাৰোঁ আৰু আপোনালোকৰ এই পুলিচিটো আমি ডিনাই কৰিছোঁ কাৰণ ইয়াত আমাৰ ভূমি ব্লক এণ্ড ব্লকটো আমি কোনো কাৰণত আমি মেঘালয়ক দিব নোৱাৰোঁ সেই গতিকে আমি আজি সমূহ অসমবাসী ৰাইজ তথা আমাৰ সমূহ কাৰ্বি আংলংবাসী ৰাইজলৈ আমাৰ এই কাৰ্বি স্বাৰ্থ সন্থাৰ পৰা আমি এটা আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ যাতে অনাগত দিনত আমাৰ এই বৰ্ডাৰ ইছ্যুটো যাতে কোনো ফালৰ পৰা কোনো ধৰণৰ হাই কাজিয়াৰ সৃষ্টি নহয় সেইকাৰণে আপোনালোকে এডমিনিষ্ট্ৰেটিভ বোথ ছাইড এডমিনিষ্ট্ৰেটিভ আপোনালোকক আমি ৰিকুৱেষ্ট কৰিছোঁ যাতে আপোনালোকে পিচফুলি এই বস্তুটো মেইনটেইন কৰি পেলাই কোনো জাতি কোনো ধৰ্মৰ কোনো ক্ষতি নোহোৱাকৈ কোনো ধৰণৰ হাই কাজিয়া নোহোৱাকৈ যাতে আপোনালোকে এই বস্তুটো সলিউশ্যন এটা আনিব পাৰে সেয়ে আমাৰ আশা আৰু এটা কথা মই স্পষ্ট কৰিব বিচাৰিছোঁ আপোনালোকক কাৰণ কিছুমান চিষ্টেম আমাৰ বৰ্ডাৰত এতিয়াও তেনেকেই চলি আছে বিগত কেইদিনমান ধৰি আমাৰ ইয়াত বৰ্ডাৰত আমাৰ চিংথং এৰিয়াটো ঠিক তেনেকৈ প্ৰব্লেম এটা হ'ল এডমিনিষ্ট্ৰেটিভ বোথ ছাইড কোনো নলেজ নোহোৱাকৈ ইয়াত কিছুমান আমাৰ ইয়াত মেঘালয় ষ্টেট গভৰ্ণমেণ্টৰ পৰা কিছুমান ইয়াত আমাৰ প্ৰশাসনৰ লোকসকল এডমিনিষ্ট্ৰেটিভসকল ইয়াত ঘপককৈ সোমাই অহা এই চিষ্টেমটো কিন্তু আমাৰ আসাম ষ্টেট মিনিষ্টাৰ আপুনিতো ইনিচিয়েটিভ ল'ব লাগিব কাৰণ এই যিটো পদক্ষেপ লৈছে আমাৰ মেঘালয় ষ্টেট গভৰ্ণমেণ্টে এই পদক্ষেপৰ কাৰণে কিন্তু ইয়াত বহুত ক্ষেত্ৰত আমাৰ ইয়াত ক্ষতি হ'ব হাই কাজিয়াৰ সৃষ্টি হ'ব সেই গতিকে আপোনালোকে এডমিনিষ্ট্ৰেটিভসকলৰ যাতে এই বস্তুটো গুৰুত্ব সহকাৰে আপোনালোকে লয় এই লৈ আজি আমি আপোনালোকক প্ৰেছ মিট আমি বহিলোঁ আৰু সদৌ শেষত মই আৰু এবাৰ ক'ব বিচাৰিছোঁ আমি কোনো কাৰণত আমাৰ এই ব্লক 1 এণ্ড ব্লক 2 যিখিনি আমাৰ ভূমি যিখিনি আমাৰ মাতৃভূমি যিখিনি আমাৰ জন্মভূমি এই জন্মভূমি আমি কোনো কাৰণত মেঘালয়ক আমি গোটাই দিব নোৱাৰোঁ সেইকাৰণে আমি আজি আপোনালোকক প্ৰেছ মিটৰ জৰিয়তে আমি আপোনালোকক এই মেছেজটো দিছোঁ যাতে আপোনালোকে এই মেছেজটো গুৰুত্ব সহকাৰে লৈ অতি সোনকালে আপোনালোকে এই সলিউশ্যনটো আনিব বুলি আমি আশা কৰিছোঁ আৰু আমাৰ কাৰ্বি আংলঙৰ আমাৰ CM ছাৰ তুলিৰাম ছাৰ ডাঙৰীয়া আপোনাক মই ৰিকুৱেষ্ট কৰিছোঁ যাতে আপুনি আপোনাৰ ওপৰত বহুতখিনি দায়িত্ব আছে বহুতখিনি আপোনাৰ ইয়াত বহুতখিনি ইছ্যু আছে এতিয়াও আমাৰ ইয়াত সেই ইছ্যুবিলাক গোটেই সামৰি আপোনাৰ ওপৰত আমাৰ বিশ্বাস আমাৰ আস্থা আপোনালোকৰ ওপৰত আছে যাতে আপুনি এই যিটো আমাৰ ব্লক 1 এণ্ড ব্লক 2 আৰু যিটো গিভ এণ্ড টেক পলিচি সেই চিষ্টেমটো এই ইছ্যুটো যাতে আপুনি গুৰুত্ব সহকাৰে লৈ আমাৰ এই কাৰ্বি আংলংসমূহ আমাৰ কাৰ্বি আংলংবাসী ৰাইজৰ সুখ শান্তিৰ কাৰণে যাতে আপুনি চিন্তা কৰি যায় সেয়েহে আমাৰ কামনা এই লৈ মই আপোনালোকক এই ছ'চিয়েল মিডিয়াৰ জৰিয়তে মই আজি আপোনালোকক কুলিগাঁও চাপিত ফৰেষ্ট কাৰ্যালয়ৰ পৰা মাত্ৰ 200 মিটাৰ দূৰত্বত মংগলবাৰে নিশা চোৰাং বেপাৰীয়ে সংঘটিত কৰিলে কাঠ চুৰি কাণ্ড বন কাৰ্যালয়খনৰ নাকৰ আগৰ পৰাই চুৰি কৰিলে মূল্যৱান কাঠ বনাঞ্চল বনকৰ্মী নথকাৰ সোণালী সুযোগ গ্ৰহণ কৰি কাঠ চুৰি কাণ্ড সংঘটিত কৰিলে চোৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এখন সংবাদমেলত অলপতে ব্যক্ত কৰিছিল দায়িত্বত থকা বনকৰ্মী তথা বন বিষয়া পথত টহল দিলে নহ'ব সকলো দায়িত্বশীল বনকৰ্মী তথা বন বিষয়া বনাঞ্চলত থাকিহে কৰ্তব্য পালন কৰিব লাগিব এই মন্তব্য কৰা এমাহ নহওঁতে কাৰ্বি আংলঙৰ বনাঞ্চলত সংঘটিত হ'ল অবৈধ লোকৰ দ্বাৰা কাঠ চুৰি কাণ্ড দায়িত্বত থকা বনকৰ্মী তথা বন বিষয়া নাকত তেল দি শুই থকাৰ পৰা কমকেই নাপালে কাৰ্যালয়খনৰ নাকৰ আগেৰে নিশা আন্ধাৰৰ সুযোগ লৈ চোৰ চক্ৰই গছ কাটি নিলে এই সন্দৰ্ভত কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যই কি পদক্ষেপ গ্ৰহণ কৰে তাক লৈ অপেক্ষাত সচেতন মহল বোকাজানৰ পৰা বিষ্ণু লেখিৰ ৰিপৰ্ট কাট নিউজ পশ্চিম কাৰ্বি আংলং অসম মেঘালয় সীমান্তৰ উন্নয়নৰ কাম কাজ ৰূপায়ণৰ চৰম হেমাহিৰ লগতে সামগ্ৰিক গতিত তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে কাৰ্বি ছাত্ৰ সন্থাৰ সামৰেণ আঞ্চলিক শাখাই সীমান্তৱৰ্তী এলেকাৰ বিপদমান সমস্যাৰ প্ৰধান কাৰণ অনুন্নয়ন যদিও উন্নয়নমূলক কাম কাজ ৰূপায়ণ কৰিবলৈ গৈ ৰাজ্য চৰকাৰ তথা কাৰ্বি স্বায়ত্ত পৰিষদ চৰকাৰে চৰম অৱহেলিত মনোভাৱ গ্ৰহণ কৰা অভিযোগ তুলিছে ছাত্ৰ নেতৃত্বই বিশেষকৈ চচেং সমষ্টিৰ অন্তৰ্গত ৰূপাই মোকাইৰাম পথ নিৰ্মাণৰ লগতে ঠায়ে ঠায়ে দলং আদিও নিৰ্মাণ কৰি আছে যদিও নিৰ্মাণ কাৰ্য আগবাঢ়িছে সামগ্ৰিক গতিৰে যাৰ ফলত সীমা সমস্যা শীঘ্ৰে সমাধান হওক 4 দিনক দিনে বাঢ়িছেহে
পথ দলং নিৰ্মাণত ব্যৱহৃত চিমেণ্ট আদিও নিকৃষ্ট মানদণ্ডৰ বুলি ছাত্ৰ নেতৃত্বই অভিযোগ উত্থাপন কৰি কাৰ্বি সাহিত্য পৰিষদক এইসমূহ নিৰ্মাণ কাৰ্য সময়মতে সম্পন্ন কৰাৰ লগতে কামৰ মান নিৰীক্ষণৰ আহ্বান কৰিছে ছাত্ৰ নেতৃত্বই jitu moromi enterprise tum kami klaim bom lapena bangke non malom social media long bate news channel long stami towar hinupu kache thang flup atowar rong check tu lang tui lang teng pmjsy atowar la humri dam sini tu monjili pen lapu room pum pen bang pen lapu border nanga che lang pen tum non pini ladak mokoiram tu rupai jitu la pmjsy construction ke klaim bom atowar long anang lelo tasi isi bangke ni tum choro par pick আর যদি ইনক্লুড পেন পিনি বর্ডার এরিয়া লং লাসন রোড ডেভেলপমেন্ট রোড কমিউনিকেশন কে ওয়ানা বাংকে নিলি তুম তামে গভর্নমেন্ট অফ হানচুরো ল বন সিতামে লাহাই আতোয়ার নন সিতামে জক থেকলং ল কেটাংতে আংসে লাং লাপেন কে বিউটা কে লং টেক বলতে দা কে ক্লেমা বাং পাংক্রে বই পুসিনি তুম চিনি দুন লাসি কার্বিআং অটোনমাস কাউন্সিল ফান কাচুনি রি কাং তুম বাংলা পুলো স্পেশালি নন বর্ডার আপু থাক বাংকে কে দামতাঙ্গার নি পেন সিতামে জুট উন এ প্লেং উন এ ইলু তুম কাইকে তামে suluk sodak nang do bom lo lapen non sitame tum non hedjong sitame laso peace give and take by polisi a join ne ke ong dung alam ki nang klang tang lo lasi hala hai ke pa we de ban man ke best way ke la hai development hilo development jong si do tang lo polote dak arat border arat sitame ki ong dung abar sai bang ke longpo lasi karbiang lo termas council nali tum ha nang chuni kang tum la polo border area lo development an bang ke un am pen ke patang ke pa prabjia phandang nali tum pressure pidun tha lo pen chelang langchari dun tha pesin tum karbilu charlia song ahin pen labang social media ahin pen chuni ripon Hamina para Kondokor report Kat News সমস্যা সামাজিক বিরতির Nanglitum check lapin bulukapen kasilam pon chegang hoy palinga mukha hai hoy ingni glongloma longlilang plutangte birta kimido Outdoor Bamboo Industries West Karbi Anglong Dongkamuka Malong Nanglitum apor panahok hipin pen humrigno Ladak Nanglitum check pen kasilam pon sofa set paling hoton dining chair rocking chair lapin mirror tap hai hui long ponikji lasi humrignon Outdoor Bamboo Industries West Karbi Anglong Dongkamuka Lanso se kachini jiaphan chingri biarong Dongkamuka mate laber kipia number long humrigno It's midnight and you're struggling to find a medical store to get a medicine? Now, it's not a thing to be worried about. Alon Medical Store, the first ever medical store opened by Among the Karbi. It's open 24/7 and you would find all kind of medicine over here. And you can also order medicine that are unavailable at the moment. So visit Alon Medical Store opposite Defu Medical College. To know more, contact 936503768. আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি? এতিয়া আৰু চিন্তা নাই, কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ। বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াৱহতাৰ পৰা আঁতৰত ৰাখিব। কাঞ্চ ৱাটাৰ বিৰতিৰ পিছত পুনৰ বাতৰি মজিয়াত কইনো থাকে মানে ওৰফে নপৰে PMJ আঁচনি আঁঠুৱা ঘৰ কথা সমগ্ৰ কাৰ্বি আংলঙৰ 11টা উন্নয়ন খণ্ডৰ অধীনত দুখীয়া হিতাধিকাৰীৰ নামত আঁচনিটোৰ অধীনত ঘৰ নিৰ্মাণ কৰি আঁঠুৱা অৱস্থাত পেলাই থোৱাৰ ঘৰ হিচাপে ল'বলৈ চকুমুটি শিলগুটি তলিয়ালেও লাগিব আঁঠুৱা ঘৰ কেইটিত নীলিপ উন্নয়ন খণ্ডৰ অধীনত কৈলামাটি এলেকাৰ বৰজান ৱফামপি গাঁৱতো আছে PMJ আঁচনিৰ এনে বহু আঁঠুৱা ঘৰ মাত্ৰ 30% কাম কৰি আঁঠুৱা অৱস্থাত পেলাই থোৱা এয়া এক উদাহৰণ বৰজান ৱফামপি গাঁৱৰ নিবাসী পুৰাচৰংপীৰ নামত এই PMJ আঁচনিৰ ঘৰ দেখে সকলোৱে নিশ্চয় অনুমান হৈছে 70% নিৰ্মাণৰ কাম এতিয়াও আছে বাকী কিন্তু জানি আপুনি আচৰিত হ'ব যে হিতাধিকাৰী পুৰাচৰংপীৰ নামত বেংক একাউণ্টৰ পৰা ইতিমধ্যে দ্বিতীয় কিস্তিৰ ধন তোলা হ'ল যদিও আত্মবাসীল ঘৰ নিৰ্মাণৰ সৰভাগখিনি নীলিপ উন্নয়ন খণ্ডৰ ছুপাৰভাইজাৰ গ্ৰাম সেৱক ঠিকাদাৰ ৰাজনৈতিক পানী নেতাৰে মিলি ভকত হিতাধিকাৰীৰ নামৰ ধন হৰলুকি কৰা হ'ল কিন্তু নিৰ্মাণ সম্পূৰ্ণ নহ'ল ঘৰ একাউণ্টৰ ধন শেষ কোনো খবৰ নোলোৱা হ'ল পুৰাচৰংপীৰ আঁঠুৱা ঘৰৰ tangka bertahini ulai ada tahini lo deh non phi bang we ma nyata abang we bang we
milik phong wang ka lahai ke patang ya lam ni kang ke kopi pukang lo thang pukang ke la dokumen hui nang pathai no facility sini piponi kun amat ke tumta yo party ang bong chingrum re mat thanga dokumen ni tum palele ada ready kopi rong onda ka o pongrong pierong di lanon VDC kimi wang ma te sebata si wang we kata wang we la ta wang we hem su kutana kelang non kijut sikela milik sahu bang chot mel budi la milik sahu bang det pen a phigi mayok bang we birta na e te tangka ke ulai tang batah ni gedi tani ulai te non nang li ki pui bang ke la bang so hem nang patang vek nai botong nang li pui ma man te hala tu man ning ha ling lo pustong nang li pui ma la kana patang vek nang pu po jalo jo patang vek nang pudi te kidu thai we ya thai we কোলামাটিৰ পৰা পিটাৰ টেনৰ ৰিপৰ্ট কাট নিউজ কেন্দ্ৰীয় যুৱ ক্ৰীড়া পৰিক্ৰমা মন্ত্ৰালয়ৰ অন্তৰ্গত টিফু নেহৰু যুৱ কেন্দ্ৰৰ শিল ধৰমপুৰ নুৰা ক্লাবৰ সৌজন্যত গ্ৰহণ কৰা হৈছে 15 দিনীয়া স্বচ্ছতা পাখুৱাৰা কাৰ্যসূচী ইতিমধ্যে এই কাৰ্যসূচী আৰম্ভ কৰা হৈছে 1 আগষ্টৰ পৰা দকমকাৰ হিল ধৰমপুৰ স্থিত নুৰা ক্লাবৰ সভাপতি ৰাজীৱ টিবুঙৰ নেতৃত্বত 1 আগষ্টৰ পৰা চলি আছে স্বচ্ছতা পাখে ৱাটাৰ অন্তৰ্গত সাফাই কাৰ্যসূচী আজি দকমকাৰ কাৰ্বি সাহিত্য কাণ্ডাৰী লংকাম টেনৰ স্মাৰক প্ৰেক্ষাগৃহৰ চৌহদত নুৰা ক্লাবৰ সদস্য তথা কৰ্মকৰ্তাসকলে সাফাই কাৰ্যসূচী ৰূপায়ণ কৰে একেদৰে বিগত কেইদিনত হিল ধৰমপুৰ স্থিত এমি স্কুল হাইস্কুলৰ চৌহদৰ লগতে নুৰা ক্লাবৰ চৌহদ সাফাই কৰে আৰু দকমকাৰ বিভিন্ন গুৰুত্বপূৰ্ণ এলেকাত এইদৰে সাফাই কাৰ্যসূচী ৰূপায়ণ কৰিব সাফাই অভিযান কাৰ্যসূচীত নুৰা ক্লাবৰ সাধাৰণ সম্পাদক অমৰ ৰংপিকে ধৰি হৰেণ ৰংপি অংশুমান ৰংপি প্ৰমুখ ক্লাবখনৰ সদস্যসকলে অংশগ্ৰহণ কৰে নিউজ টেক্স ৰিপৰ্ট কাট নিউজ আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছো ধন্যবাদ